লুচি পুৰি বনাবলৈ মস্ত দুজনী মানুহ আনি দিছো কিন্তু নাই মস্ত দুজনী মানুহ কামত নাই ফালে আমাৰ পুৰা লাগি আছে বাইদেউ গৰম পানী কৰিব দিছে ইফালে মোবাইলত ব্যস্ত খা হকত শুই আছে এতিয়া বিষাইছে মানে আজি গধূলি চাহ খোৱা নহ'ল এতিয়া কৰি দিওঁ পুৰি বনাবৰ কাৰণে গৰম পানী লাগিব যে সেয়া জুইতে দি দিছোঁ আৰু আমি জুই কাষতে বহি তেনেকৈ পুৰি আমাৰ এইফালে এইটো যদি বাইদেউ পুৰি বনাবলৈ মানুহ মাতিছোঁ আৰু ফোন চাই আছে চাওক এই ৰুটি পুৰি বনাবলৈ মানুহ মাতি কেনে এয়ানো কৰি থাকেনে বাৰু আৰু এইফালে চাওক এইফালে কি কৰি আছে এইফালে চাওক লুচি পুৰি বনাবলৈ মস্ত দুজনী মানুহ আনি দিছো কিন্তু নাই মস্ত দুজনী মানুহ কামত নাই আহিলে সেই দিনত ফটো তুলি লাগে যে সেই ফটো তোলাখিনি পুৰা হিলাইছে ফেচবুক হিলাইছে ষ্টৰি দিছে একদম নকবা আৰু মই এতিয়া মায়ে আহি বাৰে কৈ আছে যে লুচিখিনি পুৰ জলদি পুৰ খাব লাগে তহঁতি পিছত খালেও খাবি জীয়ৰী ছোৱালী আমি বুঢ়া বুঢ়ীকেইটা সোনকালে খাব লাগে কিন্তু নাই খবৰ নাই উপায় নাই এতিয়া মাতিলো মই সিহঁতক খাবৰ কাৰণে বনাবলৈ ক'লো কাৰণ মোৰ লুচি পুৰিটো মানে অকণ বেয়া হয় আৰু বনালে মানে টান হয় সেইটো কাৰণে কোমল কৰিবৰ কাৰণে এই পাৰে মানে মাতিছিলো কিন্তু নাই এখন কৰি আছে এতিয়া মই গৰম পানী কৰি আছো নবনালে উপায় নাই ইফালে আমাৰ পুৰা লাগি আছে বাইদেউ ৰুটি ন বনাইছা বনাইছো মোবাইল গৰম পানী কৰিব দিছে ইফালে মোবাইলত ব্যস্ত আৰু এইফালে আমাৰ এই বাইদেউ পুৰা মাৰি আছে এখেতৰ কাম নাই অকল ভিডিঅ' হয় নাই খাবলৈ মাতিছে কিন্তু নিজে বনাই খাবলৈ দিছে মানে ৱা খাব লাগিব বনাই কৰি খাবই লাগিব নহ'লে কোনে বনাই খাব হয় আৰু পুৰা একদম পুৰা মঠিব দিছোঁ কোমল হ'ব লাগিব মুঠতে কোমল হ'ব লাগিব যাতে মানে টানিব লগা নহয় নেজানো ফাইনেল ৰিজাল্টটো আপোনালোকে দেখা পাব বাৰু দেই মই দেখুৱাম টান কৰে নে কোমল কৰে আৰু এইফালে আমাৰ পানী উতলিছে এইফালে মাৰিও লাগিব এইফালে মজাকৈ চাহটো খাই লওঁ এতিয়া গৰম পানী কৰিছিলোঁ যে আৰু গৰম পানীতে মানে সেই চাহপাত দি দিলোঁ আৰু লাল চাহ খাই লওঁ মই লাডু মই বনালে বস্তু ধুনীয়া মিঠলি কৰি লাল চাহ খাই লৈছোঁ দেই ধুনীয়া মিঠলি কৰি বাকী চাহ নাখায় ঠিক আছে তো মজাকৈ এতিয়া কি খাই লওঁ ন খাব লাগে লাল চাহ বাকি দিলোঁ এইফালে বনি আছে এইফালে এইফালে খাই আছে দিছ লাল চাহ হলত গুড় খাই বহুত ভাল লাগে গুড় খাইছ বা লাল চাহ বাতিটো চাহ একদম গুড় খা লাল চাহ আৰু গুড়ে ভাল ন চেনি খালে কি হয় চুগাৰ গুড় খালেওতো হ'ব গুড় খালে বেছি নহয় একেই হ'ব গুড় খালে বেছি চুগাৰ নহয় কোনে ক'লে মই কৈছোঁ আমাৰ বাইদেউ বেছিয়ে জানে তো এয়া কেইজনী আমাৰ বাইদেউ কেইজনী মই অকলে বনাইছোঁ সিহঁতি অকল খোৱা ব্যস্ত ভিডিঅ' কৰাত ব্যস্ত পিছৰ পৰ্যায়ত আমি কৰিম আৰে মেইনখিনিয়েতো মই বনাব লাগিব এতিয়া এইখিনি তাৰ মেইন মিঠা এইখিনি নহ'লে বা কেনেকৈ বনাব সেইটো কওকচোন আপোনালোকে নেবেলিলে কেনেকৈ খাই পাবি সেইটো খাপাই এনেকৈ কিনি কৰি খা খাই লৈছোঁ তাকে খাই লওঁ এতিয়া ময়ো চাহটো খাই লওঁ আৰু মোৰতো বিষাইছে মানে আজি গধূলি চাহ খোৱা নহ'ল তো খাই লওঁ ন চাহটো এখেত পুৰা মাৰিছে আৰু ইমান গৰম চাহ খাব পাৰে জুইৰ পৰা পোনে একো নাই বহুত গৰম মই যে নোৱাৰো কয় এনেকৈ কিন্তু গৰম চাহটোৱে বেষ্ট লাগে ন খাবলৈ মোৰ আকৌ জিভা পুৰি যায় পটককৈ চাহখন পুৰা খাইছে পুৰা বাপৰে ইমান গৰম মই নোৱাৰো কি নোৱাৰ খোৱা খাই ল
এতিয়া বনাই থকা হৈছে শুকান ৰুটি মানে পাপাৰ কাৰণে আৰু পাপাই মানে তেলটো ইমান বহুত বেছি খোৱা নাই সেইটো কাৰণে ইফালে আমাৰ বাইদেউকেইজনী বনাই আছে দেই শুকান ৰুটি বপাই কাৰণে পুৰা এই এখেতনো ক'বই লাগিছে আৰু এতিয়া তেখেত পুৰা ফলত মেছেজ চেনি মই চেনি নাই ছোৱালী লগত দেই তো এতিয়া বনাই লওঁ মটৰ মটৰ বইল কৰি লৈছিলোঁ ৰুটি বনাব আছে আধা এইখিনি মটৰ এয়া মটৰ বইল কৰি লৈছিলোঁ এয়া পিঁয়াজ আৰু নহৰু আদা মানে হেৰি কৰি লৈছোঁ এইবিলাক কাটি ল'লোৱেই আৰু মছলা বেছি এড নকৰোঁ কাৰণ পাপা ইমান মছলা খোৱা নাই মানে এইকেইদিন অকণমান বাদ দিছে আৰু মছলা খাবলৈ সেইটো কাৰণে বহুত বেছি মছলা একো নিদিওঁ এই আৰু সাধাৰণকৈ বনাম এয়া পিঁয়াজ দিলোঁ আৰু এতিয়া দিওঁ নহৰু আদাখিনি আৰু এয়া দিলোঁ এতিয়া দিম মটৰখিনি আৰু বিশেষ একো নিদিওঁ অকণমান জিৰা পাউডাৰ ধনিয়া পাউডাৰ মানে গৰম মছলা আৰু তেনেকৈ অকণমান এড কৰিছোঁ ৰেড চিলি পাউডাৰ সেইবিলাক একো দিয়া নাই আৰু এয়া অকণমান ভোট জলকীয়া দি দিছোঁ জ্বলা হ'লে অকণ ভাল লাগিব ভোট জলকীয়া আমি এটাই দি দিছোঁ আৰু এইফালে মোৰ হ'লগৈ আৰু এয়া হ'লগৈ চব্জি বনাই অকল খাব লাগে মানে আৰু দুখনমান আছে এইকেইখন বনাই লওঁ তাৰপিছত মানে খোৱা হ'ব এইখন জ্বলি গ'ল ওপৰত উঠা তই এনে কৈছোঁ যদি ওপৰত উঠা নাই জ্বলা মিছা এইটো ৰঙা ৰঙা বুলি কয় তো বনাই আছোঁ আমি খাম আৰু এতিয়া এনেকৈ বনাই আছোঁ আৰু সেইফালে বহি আছে খাবলৈ অপেক্ষা আৰু বহুৱাই লৈছোঁ খাবলৈ কাৰণে এতিয়া খাব লাগে ন কান্দি গ'লো